চন্দনৰ কথা বাদে এইবিলাকৰ কথা বাদে এইবিলাক পাৱাৰ লবি মানুহ য'ত পাৱাৰ আছে তাতে গৈছে ভাল হৈছে তাতে কাম কৰি থাকক সি আমাৰ এতিয়া পাৱাৰত নাই আমাৰ লগত কি দৰকাৰ আছে চন্দনটো আহিবলৈ UPPL এতিয়া পাৱাৰত আছে পাৱাৰত থাকি পেলাই কাম কৰি থাকক চিডলিত আমি জিকি আছোঁ মই কৈ আছোঁ চিডলিত যদি ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন হয় 100% UPPL জিকি আছে প্ৰমোদ বড়োৱে কৰিব পাৰে অশান্তিটো সিটো হাৰিব 100% সি জানি আছে 100% হাৰিব বুলি সেইকাৰণে সি কেতিয়াবা SP বা কোনোবা OC বা IC এইবিলাকক লগাই পেলাই আমাৰ কৰ্মীৰ ওপৰত উপদ্ৰৱ কৰিব পাৰে আমাৰ কেম্পেইনটো ভালে মতো চলি আছে ভালকৈ চলি আছে আপোনালোকে চাওক আমাৰ মিটিঙত যদি 100 জন হয় ইহঁতৰ মিটিঙত অকল 2 জন 3 জনেই হ'ব এইটোতো ৰাজনীতিত চবেই এরকম ক'ব কোনোবা কংগ্ৰেছেও মোক এনেকুৱা বদনাম কৰিব কোনোবা BJPও মোক এনেকুৱা বদনাম কৰিব কোনোবা UPPLও মোক এনেকুৱা বদনাম কৰিব এইটো ৰাজনীতিৰ নিয়ম কিন্তু সঁচা কথা এইটোৱে প্ৰমোদ বড়ো এইবাৰ শেষ এই উপনিৰ্বাচনত যদি ফ্ৰী এণ্ড ফেয়াৰ যদি ইলেকশ্যন হ'বলৈ দিয়ে প্ৰমোদ বড়োৱে যদি পুলিচ লগাই পেলাই আমাক ওপৰত উপদ্ৰৱ নকৰে তেতিয়াহ'লে আমি জিকিম BJPৰ লগত মই যদি ভাল হয় আজি এনেকুৱা হয় মই যদি BJPৰ লগত ভাল হ'লে হয় মই আজি এই অৱস্থা থাকিব লগা হয় নেকি এই প্ৰমোদ বড়ো যাম বা এই পূৰ্বক কি জানে এই প্ৰমোদ বড়ো সি যে পুৰা অত্যাচাৰ মানে বছৰত যিটো পইচা আহে সেইটোকে খাব জানে সি কাম কৰিব নাজানে এই প্ৰমোদ বড়োৰ কথা ক'লে মই হাঁহি উঠে নাই ক'ত উন্নয়ন কি উন্নয়ন কৰিছে সি জিৰ' প্ৰমোদ বড়ো জিৰ' প্ৰমোদ বড়োৱে কৈছিল ঘৰে ঘৰে চাকৰি দিম এইটো সম্ভৱ নাকি ক'ত ঘৰে ঘৰে চাকৰি প্ৰমোদ বড়োৱে কৈছে ৭৫,০০০ দিম ক'ত ৭৫,০০০ দিম মাটিৰ পাট্টা দিম বুলি কৈছে ক'ত মাটিৰ পাট্টা আমাক বুৰ্বক বনাইছে এই ৩ বছৰৰ কাৰণে কিবা পাট্টা দিছে বুলি কি কয় এইটো চন্দন ব্ৰহ্মতো সিটো যাম বা থাকক সি UPPLতে থাকক মই আৰু নলম থাক লাভ নাই চন্দনক মই মৰম কৰি মই তাক এইবাৰ চিডলি নিৰ্বাচনত তাকে খেলিব দিম বুলি ভাবি পেলাই মই চন্দনক মানুহ পঠাইছিল চন্দনৰ তাত আহক আপুনি টিকেট লওক খেলক আপুনি UPPLত টিকেট নাপায় সেই কথাটো মই কৈছে মইতো স্বীকাৰ কৰি লৈছোঁ কি চিনি পোৱা নোপোৱাৰ কথা UPPLত জাগা পাবহি UPPLত জাগা পাবহি আমি নাজানেই নাকি প্ৰমোদ বড়ো কোন হয় UG ব্ৰহ্ম কোন হয় ৰংগৰা কোন হয় এই চন্দনক জাগা দিয়া মানুহ চন্দন জাগা নাপায় জাগা নাপায়